তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাই আছে আছামিজ ধামাকা ব্লগ। আৰু মই বহুত ব্যস্ত হৈ আছোঁ আৰু আপোনালোকক মই ৰ'জ ভিডিঅ' দিব নোৱাৰিম। আৰু মোক ধৰিব পাৰিছে নিশ্চয়, মই মাস্ক মাৰিছিলোঁ কাৰণে। মানে মই ৰঙৰ পেইণ্টিং কাম কৰোঁ ন, এতিয়া কাম কৰি আছোঁ ধুনীয়াকৈ। এইবিলাক চাওক পুটিং কাটি আছোঁ, একোটা কাটি হ'ল আৰু একোটা কাটিবলৈ আছে, তেতিয়া প্লেইন হৈ যাব। এতিয়া সহায় আছে একোটা কাটোতে, আৰু একোটা যেতিয়া কাটি দিম প্লেইন হৈ যাব। আৰু মই এতিয়া আপোনালোকৰ ৰ'জ ভিডিঅ' দিব নোৱাৰিম, ব্লগো দিব নোৱাৰিম। আৰু ঘৰটো ডাঙৰ আছে, এইটোত আৰু এইটোত কাটি হৈ গ'ল। আৰু এইটো এটা কাটিবলৈ আছে ওপৰ শ্বৰ্টখন। আজি শ্বৰ্টখন কাটি কমপ্লিট কৰি দিম। আৰু বহুত ভাগৰ লাগে কাম কৰিলে, প্ৰতিদিনৰ কাম। মই আপোনালোকক কৈ দিছোঁ, মই ৰ'জ ভিডিঅ' দিব নোৱাৰিম। আপোনালোকে ৱেইটিং কৰি থাকিব পাৰে ন, ৰ'জ ভিডিঅ' আহিব কেতিয়া। সেইটো কাৰণে মই ভিডিঅ'টো বনাই কৈ দিছোঁ আপোনালোকক। আৰু মই বাৰু গোটেই ঘৰ দেখুৱাম, মই যেতিয়া কালাৰ কৰি ডিজাইন বনাই দিম আপোনালোকক ভিডিঅ' বনাই দেখুৱাম। ভিডিঅ'টো এইকণতে সমাপ্ত কৰিলোঁ।